এভৰিৱান ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক কথা এটা কৈ দিওঁ যে ভিডিঅ'টো শেষলৈকে চাব শেষত মই এটা কথা ক'ম মানে সেই কথাকেইটা শুনি চাগে আপোনালোকৰ বেয়াও লাগিব বিকজ যোনে যোনে মোৰ ভিডিঅ' চাই আৰু মোৰ ভিডিঅ'চক যোনে যোনে চাই মৰম দিছে তেওঁলোকে অভিয়াছলি মোৰ জীৱনত মোৰ লাইফত কি হৈ থাকে চব গম পায় চব জানিব বিচাৰেও চাগে তো ভিডিঅ'টো যদি শেষলৈকে চাই আপোনালোকে গম পাব চকো চকো চি কৈ দিয়া হাই মই মানে পাইছিলোঁ আৰু মনো এক্টত ছেকেণ্ড হৈছিল বেয়া হৈ গ'ল ভিডিঅ' কৰি আছোঁ আজি ঘৰলৈ যাম ঘৰলৈ ৰীতা মেধি মোৰ খানদানৰ এতিয়া মোৰ মোবাইলটো পৰি গ'ল বোলে তললৈ মিছ কৰিবা নে আমাক মিছ কৰিবা ন লখিমপুৰ তিনিচুকীয়া শিৱসাগৰ চব লাকি চোৱাচোন আছে মোৰ দুখ লাগিছে আজি এটা নতুন দিন আজি আমাৰ কলেজত আছে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আৰু এতিয়া মোৰ মোবাইলটো পৰি গ'ল বোলে তললৈ আজি আমাৰ কলেজত আছে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আমাৰ মানে অৰিয়েণ্টেশ্যন হৈছিলে যে অৰিয়েণ্টেশ্যনৰ আজি আছে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি মই মানে পাইছিলোঁ আৰু মনো এক্টত ছেকেণ্ড হৈছিলোঁ ময়ো প্ৰাইজ ল'বলৈ আহিছোঁ আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন বুলি পূৰা একদম চলি হেয়াৰ ষ্টাইল কৰি দিছে মোক দীপাঞ্জলীয়ে মই ফটো লগাই দিম আপোনালোকে চাব তাৰপাছতে এতিয়া আমি আহিলোঁ কলেজ মানে সোনকালে আহি গ'লোঁ এটেণ্ডেঞ্চ ল'ব কিবাকিবি তাৰপাছতে এতিয়া আমি আহি গ'লোঁ আমাৰ মাল্টিপাৰ্পাছ হলত য'ত আমাৰ ফাংচন পাতিব সেইবোৰ দেখিছে অৰিয়েণ্টেশ্যনতে ইমান ডেক'ৰেশ্যন কৰা নাছিলে যিমান প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত কৰিছে আৰু কাইলৈ কিবা ফাংচন আছে আৰু মেইন কথা হ'ল ফূৰ্তি লাগি থকাৰ আজি আমি ঘৰলৈ যাম দুমাহৰ পাছত আমি ঘৰত যাম মানে ভাবিয়ে কিবা মনটো ভাল লাগি গৈছে ন তো তাকে আৰু আজি কি পাৰোঁ ইয়াত দেখাওঁ তাৰপাছত ঘৰলৈ যাম আৰু ঘৰলৈ যোৱা মইতো চব কথা শ্বেয়াৰ কৰি ভাল পাওঁ ন আপোনালোকক তো আপোনালোকে চাব আৰু মই ঘৰলৈ যাম আৰু মোৰ ফূৰ্তি ঘৰত গৈ ঠিক আছে চাই থাকক আপোনালোকে কি দেখাব পাৰোঁ আমাৰ অৰিয়েণ্টেশ্যনৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিৰ কাৰণে ডেক'ৰেশ্যন কৰি থোৱা আছে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই এইকেইজনী আমাৰ নমুনা তুমি বেয়া পালা ন মোক কাণ্ড এটা কৰি দিলোঁ আৰু মই চবে হাই কৈ দিয়া হাই কোৰাছ হ'ব মানে ষ্টাৰ্টিংটো মানে কোৰাছ দি হ'ব সেইটো বেয়া হৈ গ'ল মাতি যাওঁ দীপজ্যোতি মিলি ব্লগ তোমালোকক কেনেকুৱা লাগিছে আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আহি কোৱা মিলিয়ে প্ৰাইজ পাবা নহয় তোমালোকৰ কোৱা মই প্ৰাইজ পাম নহয় কেনেকুৱা লাগিছে বহুত ভাল কাশ্মীৰী নাই কাশ্মীৰী মিচিং সেইজনী দেখিছেনে মই প্ৰাইজ লৈ আছোঁ আৰু প্ৰিন্সিপাল ছাৰৰ লগত ফটোশ্বুট কৰি আছোঁ কেমেৰামেন ঢেৰ মোৰ সৰু সুৰা চেলিব্ৰিটি আৰু মই দিয়কচোন অৰিয়েণ্টেশ্যনৰ যোনটো প্ৰাইজ চেৰিমনি আছিলে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি সেই চেৰিমনিটো মানে শেষ হয় এতিয়া আমি আহি আছোঁ পইচা উলিয়াবলৈ কাৰণ আমাৰ ওচৰত কেছ নাই আৰু আজি আমি যাম ঘৰলৈ হাই মানুহ হাই কৈ দিয়া ক'ত গ'লা সেইটো আমি এতিয়া আহিছোঁ পইচা উলিয়াবলৈ পইচা উলিয়াই লওঁ আৰু গুড ইভিনিং গাইজ এতিয়া বাজিছে কেইটা বাজিছে এতিয়া বাজিছে 5টা মানে বাজা নাই আৰু 3 মিনিট আছে আৰু আমি শুই উঠিলোঁ মানে অকণমান শুই লৈছোঁ আৰু ৰাতি এতিয়া বাছত ট্ৰেভেল কৰি যাম ন আমি গৈ আছোঁ ঘৰ দীপাঞ্জলি আমি গৈ আছোঁ ঘৰ আমি দুজনী একেলগে যাম একে ওচৰৰ মানুহ হয় নাই একেলগে যাম কেনেকুৱা লাগিছে তোমাৰ মনটো ঘৰলৈ যাম আজি বহুত ফূৰ্তি লাগিছে হৈ থাকা অকণমান হৈ থকা টাইম আছে ইহঁতি কি কৰি আছে চাই আহোঁ আজি চব ঘৰলৈ যাম আমি শুই আছে চাগে আণ্টি নাই মই সেই আণ্টিক মাতিছিলোঁ আজি ঘৰলৈ যামগৈ নহয় আজি মানে প্ৰায়খিনি ঘৰলৈ যামগৈ আৰু বহুতখিনি ঘৰলৈ গ'ল কাশ্মীৰী জ্যোতিকা কাশ্মীৰী যে তাহাঁতিও যাব সিহঁতক চাওঁ সিহঁতি কি কৰি আছে শুই আছে এজনী কেনেকৈ শুই আছে চোৱা বেডশ্বীট দি ব্লেংকেট ফাই দিলে বেডশ্বীট লৈ শুই আছে মই এতিয়া কৰোঁহে ঠিক সেইবিলাক এজনী ক'ত গ'ল এজনী ক'ৰবাত গ'ল তাকে আৰু মাৰি থৈ গৈছোঁ তাকে আজি ঘৰলৈ যামগৈ আৰু বহুত দিনৰ পিছত আহিম আৰু বহুত দিন নহয় ভণ্টি কি কৰিছা আমাৰ মৰম লগা এজনী ভণ্টি আছে আণ্টি ইয়াত শুই আছে আকৌ মই বিচাৰি আছোঁ আণ্টিক আমাৰ মৰম লগা এজনী ভণ্টি আছে আমাৰ হোষ্টেলত তাইৰ নাম হৈছে ৰীতা মেধি মোৰ খানদানৰ ব্লগ বনাই আছে জ্বলাই দিয়া
তাৰপিছতে তাই একদম ষ্টেটাছ দি দিছে মানে আমাক মিছ কৰিব বুলি আৰু হয় নাই মিছ কৰিবা নে আমাক মিছ কৰিবা ন আমি 2 তাৰিখে আহিম আৰু সেইফালে আণ্টি শুই আছে সেইজনী ভিডিঅ' কৰি আছোঁ মানে তাই মানে অকলে থাকে যে সেইকাৰণে মানে আণ্টিয়ে তাইৰ লগত লগ দি দিছে এইকেইদিন থাকি শুই মেলি আৰু একেলগত হয় নাই যামগৈ আৰু পাছত লগ পাম দেই বাই বাই আহিবা তুমি ক'ত যাবাগে আছিলে যে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি তো তাতে তো তাতে মই মানে মনো এক্টিঙত ছেকেণ্ড হৈছিলোঁ তো এইখন হৈছে মোৰ চাৰ্টিফিকেট পৰিস্মিতা স্পেলিংটো ভুল কৰি দিলে SH থাকি গ'ল আৰু একো নাই এইটো মই নিজে ঠিক কৰি ল'ম এখন কিতাপ দিছে জীৱনৰ পৰা মহাজীৱনলৈ ডক্টৰ পৱন চন্দ্ৰ গগৈ আমাৰ প্ৰিন্সিপাল ছাৰৰ কিতাপ এইজন আমাৰ প্ৰিন্সিপাল ছাৰ তাকে আৰু পঢ়ি চাব লাগিব কিতাপখন কেনেকুৱা হয় মোক এনেও এই জীৱনৰ কাহিনী এইবোৰ জীৱন ৰিলেটেড বস্তুৱে পাই থাকোঁ মানে মই তো আমি মানে এতিয়া আহিছোঁ কি খাবলৈ ৰুটি খাবলৈ কিয় ৰুটি খাম কাৰণ আমি আজি ঘৰলৈ যাম আৰু ঘৰলৈ বাছত বহুত দূৰ যাম ভোক লাগিব সেইকাৰণে ৰুটি খাব আহিছোঁ আমি ঠাকুৰীয়া হোটেলত যোনখন আমাৰ হোষ্টেলৰ পৰা একদম ফ্ৰণ্টে আছে আৰু মোৰ লগত আছে মাধুৰ্য জ্যোতিপ্ৰসাদ দাদা কাশ্মীৰী আৰু এইফালে দীপাঞ্জলি জ্যোতিকা নাই জ্যোতিকা এফালে গ'ল আহিব তাইও ঘৰলৈ যাম আমাৰ হোষ্টেলত ধেৰ আলহী আহি গ'ল এইফালে আলহী সেইফালে আলহী ক'ত গ'ল এইজনী আলহী আমি চব মানে লখিমপুৰ তিনিচুকীয়া শিৱসাগৰ চব আহি গোট খাই আলহী একেলগতে কেনেকুৱা লাগিছে তোমালোকৰ অনুভৱ ইমান দিনৰ পিছত ঘৰলৈ যাবা ৰিজুমণি কেনেকুৱা লাগিছে বেয়া লগা নাই কান্দিবলৈ বাকী আছে মোৰ দুখ লাগিছে এনেও বেয়া পাই আছে তাই মোক এনেও বেয়া পাই আছে তাকে আৰু আমি জানিবা যেন বহুত দিনৰ যাবাগে আৰু ন কিবা বাছ আহিলে আৰু ন সোণাপুৰ পালেহি আৰু তাৰপিছত আমি যাম তাৰপিছত ইহঁতি যাব আৰু আণ্টি যামগে নহয় বেয়া লাগিছে আৰু অকণমান আহিম দিয়ক 2 তাৰিখে আহি যাম সেইজনী জ্যোতিকা তেহেঁতি আৰু 12টা বাজিবগে ইহঁতৰ আমাক আগবঢ়াবলৈ আহিছে হাই ইহঁতিও আমাক আগবঢ়াবলৈ আহিছে নহয় ইমানবোৰ লগৰ আছে আমাৰ নিচিনা আমাক চবে আগবঢ়াবলৈ আহিছে ন দীপাঞ্জলি আমি ইমান লাকি চোৱাচোন আমি এইবোৰ কি কৰি আছোঁ ভাবিছে চাগে আন্ধাৰে মুধাৰে আমি আহি পালোহি শিৱসাগৰ আৰু আহি পাই ঢেৰ কাহিনী হৈ গ'ল মই কৈ আছোঁ আপোনালোকক পাছত পালোহি আৰু ন দীপাঞ্জলি দেখা নাই চাগে আমাৰ দুজনীক এইজনী তাই এইজনী মই দেখিছে নহয় আমাৰ যিহে গতি হ'ল আপোনালোকক ঘৰত গৈ পিনে কৈ আছোঁ কি হ'ল এতিয়া আমি ৰৈ আছোঁ ঘৰৰ মানুহৰ কাৰণে যাম আৰু ঘৰ আহি পাই গ'লোঁ ঐটো পোৱালিটো গোটেইটো পেটুৱাচোন ক'ত গ'লগে এইকেইটা কি কৈছে এইকেইটা গম পাওঁ তোমালোকৰ কেয়াৰলেছনেছ মিকু গোটেই বাছৰ তলত পৰি গ'ল আকৌ বুটলি আনিছোঁ নামাৰিলোঁ নেকি ভাবিছোঁ যে কোন আহিলে এজনী কোন আহি গ'ল নতুন মানুহ কোন আহি গ'ল এজনী Choco চেক চেক দিব জানো নেকি Choco এইটো চিম্পুটো মনত পৰি গৈছে চিম্পুটোলৈ এতিয়া আহালে কিমান চিঞৰিলে হয় কিমান জঁপিয়ালে হয় তাৰপিছত কালি পৰহি দিনা কি হ'ল ধুনুৰ লগত গধূলি সময়ত ধুনু সোমাই গ'ল সি ধুনু পকৰতে সোমাই গ'ল কি উৎপাত কালি আৰু একদম সি ধুনীয়াকৈ গৈ চিলেণ্ডাৰৰ কিনাৰত ওলালা গলি পেলাই হাতাপাত এইটো হৈছে মোৰ মৰমৰ ঘৰখন বহুত দিনৰ পাছত দেখিছোঁ মনটো ভাল লাগি গৈছে গুড মৰ্ণিং এভৰিৱান তো মই ফাইনেলি আহি পালোঁ ঘৰ আৰু এতিয়া বাজিছে 12টা মই শুই উঠিছোঁহে মানে শুই আছিলোঁ এনেও গোটেই বাটটো শুয়ে আহিছোঁ এতিয়াও আকৌ শুয়ে আছোঁ ৰাতিপুৱা 4টামান বজাত পালোঁহি 4:30 এনেকুৱাত পালোঁহি আৰু তাৰপিছতে শিৱসাগৰ STCৰ পৰা পাপাই লৈ নিলে আৰু আমাৰ লগত কি ঘটনা হ'ল মানে আমাৰ বাছখন সোণাৰীলৈকে যোৱা বাছ আছিলে শিৱসাগৰৰ যোনটো সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্টৰ তো
কি হ'ল আমি মানে একদম শিৱসাগৰ HTCত সাৰ পাইছোঁ সাৰ পাই তাত ৰখাই থৈছে ৰখাই লৈ আমি নামিছোঁ মানে ইমানে টোপনি আমি গমেই নাপালোঁহেঁতেন দীপাঞ্জলি মানে মোৰ যোনজনী লগৰ মোৰ লগত আহিছে তাইৰ ৰুমমেটজনী তাই যদি মোক নামাতা হ'লে মইতো কেতিয়াও সাৰ নাপাওঁ অকলে কালতো মই কেতিয়াও সাৰ নাপাওঁ তাই মাতিলে সাৰ পালোঁ সাৰ পাই নামিছোঁ আৰু গোটেই এনেকৈ চিপছ টিপছ পেৰা চেৰা কিবা কিবি লৈছিলোঁ চব এনেকৈ পাছত মানে পলিথিনটোৰ পৰা ওলাই পৰি আছে সেইবোৰ চব বুটলি মেলি আনিছোঁ মানে খোৱাখিনি পৰা নাই বাহিৰত পেকেটটো সতি পৰিছে সেইবোৰ চব বুটলি মেলি আনিছোঁ মানে চব পৰি গ'ল আৰু মানে আহি পোৱা নাই আজিলৈকে মানে বাছত মানে এক্সাইটমেণ্টটো বহুত আছিলে তাৰপিছত ভয়ো লাগিছিলে এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ ন বাছত তো মানে ভাবিছোঁ আৰু কেনেকৈ হ'ব কি হ'ব তাইৰ লগত আহিছোঁ কাৰণে ইমান প্ৰব্লেমটো নাই পোৱা কিন্তু অকলে মই এতিয়া ভাবিছোঁ মানে মোৰ চিন্তা হৈ গ'ল মানে এতিয়া অকলে মই কেনেকৈ আহিম মানে অকলে মই নেক্সট কেনেকৈ যাম মানে মই যদি এনেকৈ পাৰ হৈ গুচি যাওঁ যাওঁতে যদি মই খেতিত নামি মই গুৱাহাটী পাওঁগৈ আকৌ মই গুৱাহাটীৰ পৰা আহিব লাগিব তো দেখা যাব আৰু কি হয় আলাৰ্মো দি থৈছিলোঁ মানে মই ষ্টিল মই আলাৰ্মত বন্ধ কৰিও শুই থাকিলোঁ মানে আকৌ ইমানে মৰ টোপনি মানে এতিয়া গা পা ধুলোঁ দেখিছে চুলি ধুলোঁ মানে ঘৰত গা ধুই মানে কিবা এটা বেছি মজা লাগিছিলে মানে একদম ঘৰত গাটো ধুই মানে ইমানে বেছি মজা লাগিল মানে কিবা ফ্ৰেছ লাগি গ'ল মানে একদম তাৰপিছত এতিয়া মায়ে দিছে আমাক ভাত খাবলৈ এজনী চোন বহুত দিনৰ পিছত দেখিছে চাগে তাইক মোৰ ব্লগত তাৰপিছত এয়া হৈছে মায়ে পানী ভৰাই আছে আমি ভাত খাম মই আহিয়ে মানে শুলোঁ ঠিকছে একদম শুই পিনে 12টা চাৰে 12টা বজাত উঠিছোঁ উঠি অকণমান এই আমাৰ পোৱালীকেইটা আছে যে ঘৰত সেই চকোহঁত মানে মই আপোনালোকক চিনাকি কৰাই দিম ৰ'ব চকোহঁতক আপুনি চিনি নাপাব পাৰে এতিয়ালৈকে আপোনালোকক বহুত কথা ক'বলৈও আছে তো এতিয়া মই ভাতটো খাই লওঁ ভাতটো খাই উঠি লগ পাই আছোঁ চাহ এফালে চাহ Choco! 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 Choco si! Choco! Amar Miku! মোৰ মিকুটো কলিজা মিকু এতিয়া ঘৰত আজি দিনটো কটাই এতিয়া ৰাতি হ'ল আৰু ৰাতি এতিয়া মোৰ বহুত বেছি ভোক লাগিছে ভাত চাত খাই মেলি আকৌ মই খাইছোঁ এইফালে ক্ৰীম বন বেচন বৰফি আৰু এইটো চেৱাই লাড্ডু এইটো মই জখলা বন্ধাত কিনিছিলোঁ কালি আৰু মোৰ লগত আছে মা আৰু মা শুব মোৰ লগত কাৰণ ইমান দিনৰ পিছত ছোৱালীজনী আহিছে ন তো মোৰ লগতে শুব ন নহ'লে সদায় পুতেকৰ লগত শুই থাকে কেনেকুৱা লাগিছে তোমাৰ অনুভৱ ইমান দিনৰ পিছত মোক লগ পাই ভাল লাগিছে ন একদম মনটো ভাল লাগিছে ন ঘৰটো ভাল লাগিছে ন মানে হুলস্থুল হৈ আছে ন এতিয়া ঘৰটো নহ'লে সদায় ঠাণ্ডা লাগিছে এতিয়া খালি লাগে তাকে আৰু এতিয়া বেছি দিন নাথাকোঁ আকৌ 2 তাৰিখে যামগৈ ন আকৌ ক্লাছ আৰম্ভ হৈ যাব মই আনিছিলোঁ খাবলৈ তুমি খাই শেষ কৰি দিছা মই নাখালোঁ পেৰাকেইটা থৈ দিছোঁ জেঠাইহঁতলৈ আকৌ আহিব ন জেঠাইহঁত খাবলৈ কাইলৈ এতিয়া খুৱাব আকৌ মই আনিছোঁ বুলি মই মানে পেৰা নলওঁ বুলি ভাবিছিলোঁ তো ভাবিলোঁ পাপাইতো সদায় নিয়ে আপাৰ ল'ৱাৰলৈ গ'লে তো মইনো কেলৈ নিনিম মই নিওঁ আকৌ বোকা খাটত ল'ম ভাবিছোঁ মই বোলো ক'তনো বোকা খাটত ৰখাব চাগে ইয়াতে ৰখাব ইয়াতে লগাব মই পেৰাকেইটা চাই ভাবিছোঁ জখলা বন্ধা পেৰাকেইটা বগা বোকা খাটৰ পেৰাকেইটা মানে অলপ ব্ৰাউন কালাৰ হয় তাকে আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ মই ঘৰলৈ অহা ব্লগটো বনালোঁ আৰু আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই লাভ ইউ অল ভিডিঅ'টো চালে আপোনালোকে চাই ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব কমেণ্টত আৰু ভিডিঅ'টোৰ শেষত মই এটা মানে কথা ক'ব বিচাৰিছোঁ যে ভিডিঅ'টোত চাগে আপোনালোকে ভাবিছে চিম্পুক দেখা নাই ক'ত গ'ল চিম্পু বহুত দুখেৰে ক'বলৈ ওলাইছোঁ যে চিম্পু আৰু আমাৰ মাজত নাই চিম্পু ঢুকাইছে চিম্পুৰ বাৰ্থডে আছিলে 16 নৱেম্বৰত 2022 16 নৱেম্বৰত চিম্পুৰ বাৰ্থডে মই নাছিলোঁ পিছে ঘৰত কিন্তু চিম্পুৰ বাৰ্থডে চেলিব্ৰেট কৰা হ'লেনে সৰু সুৰাকৈ আৰু কিন্তু চিম্পুৰ 16 নৱেম্বৰত বাৰ্থডে হোৱাৰ পাছতে 18 নৱেম্বৰত চিম্পু ঢুকাই গ'ল তাৰ একো বেমাৰো হৈ থকা নাছিলে এনেকৈ তাৰ চাগে কিবা ষ্ট্ৰ'ক টাইপ আহিলে কিবা ষ্ট্ৰ'ক টাইপ হ'ল পটককৈ মায়ে কোৱা মতে পটককৈ উশাহটো বন্ধ হৈ গ'ল বন্ধ হৈ তাৰ কিবা ষ্ট্ৰ'ক অহা নিচিনা হ'ল তো চিম্পু আমাৰ মাজত নাই আৰু মই যেতিয়া এই খবৰটো পাইছোঁ যেতিয়া মই আছিলোঁ ক্লাছত মোক মায়ে ফোন কৰি কৈছে মই ফোনটো ৰিচিভ কৰিব পৰা নাছিলোঁ কিন্তু পাছত কল বেক কৰি যেতিয়া মই গম পাইছোঁ যে চিম্পুৰ এনেকুৱা হ'ল মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছে মোৰ মানে একদম গুচি আহিব মন গৈ আছিলে কিন্তু মানে নোৱাৰিলোঁ আহিব মই নোৱাৰোঁ তেনেকৈ আহিব বিকজ কলেজো আছে চিম্পুৰ শেষৰ টাইমত হ'লেও মই তাৰ লগত থাকিব নাপালোঁ মোৰ বহুত মানে দুখ থাকি গ'ল আৰু সেইটো মনত যিহেতু চিম্পু আমাৰ বহুত মৰমৰ আছিলে আপোনালোকে জানে চাগে মোৰ ভিডিঅ'ছ যোনে চাইছে কিন্তু কি হ'লেও মানে আৰু জন্ম লৈছে যেতিয়া মৃত্যু হ'বই সেইটো মানে চিৰসত্য চ' সেইকাৰণে একচেপ্ট কৰি লৈছোঁ আৰু তাৰ উপৰিও চিম্পু ঢুকোৱাৰ কেইদিনমানৰ পাছতে আপোনালোকে মোৰ ভিডিঅ'জত দেখিছে 2টা শহাপহু আছে আমাৰ ঘৰত চিকু আৰু মিকু তাৰে চিকু ঢুকাই গ'ল এতিয়া মিকুক দেখিছে চাগে আপোনালোকে ভিডিঅ'ত চিকু আকৌ ঢুকোৱাৰ ৰিজন তাৰ একো বেমাৰ হোৱা নাছিলে শহাপহুবিলাকক কুকুৰ মেকুৰীয়ে বহুত মানে হেৰি কৰে মানে ভাল নাপায় আৰু তো মানে খাই পেলাই কামুৰি দিয়ে তো এনেইতো চিকু মিকুক বাৰু ভালকৈয়ে থোৱা হয় মানে সজাৰ ভিতৰতে থোৱা হয় খুলি দিলেও সময়মতে ভৰাই দিয়া হয় আৰু সজাৰ ভিতৰত থৈ না সদায় থাকিব পাৰিব ওলাই দিওঁ আমি কিন্তু
আৰু গেটো বন্ধ থাকে মানে কুকুৰ চকুৰ পটকৈ সোমাব নোৱাৰে। আৰু আমাৰ ঘৰত চিম্পুৱে কেতিয়াও চিকুমিকুক আমনি কৰা নাই, কিন্তু বাহিৰা কুকুৰ মানে আমনি কৰে কেতিয়াবা কেতিয়াবা, কিন্তু আমি চাই মেলি থাকোঁ। আৰু তেনেকুৱাতে মানে পাপাই গেটখন এনেকৈ খুলি থৈ গ'ল, মাও ঘৰত কামত ব্যস্ত হৈ আছিল, তেনেকুৱাতে চিকুক খুলি থোৱা আছিলে। চিকুক মানে পটককৈ আহি ঘৰৰ ওচৰে মানে কুকুৰ এটাই আহি কামুৰি দিলেহি। বাৰু একো নাই, কুকুৰটোৰ গাটো মই ভুল বুলি নকওঁ, বিকজ তেওঁলোক আমাৰ মানুহবিলাকৰ নিচিনা নহয়। তেওঁলোকৰ ইমান হেৰি নাথাকে মানে যে কি কৰিব লাগে নালাগে। এতিয়া কুকুৰে নিজৰ খোৱা বস্তু খাবই, তো সেইকাৰণে কুকুৰটোকো দুখ দিব নোৱাৰি। তো মানে যি হ'ল আৰু মানে দুখ লাগিছে, বহুত দুখ লাগিছে যে নিজৰ কেয়াৰলেছনেছৰ কাৰণে আমি চিকুক হেৰুৱালোঁ। কিন্তু তেনেহ'লেও কাৰো গাত দুখ দিব নোৱাৰি। আমাৰ গাত দুখ, মানে ঘৰৰ মানুহকেইটাৰ গাত দুখ যে আমি কেয়াৰলেছ হৈ থাকিলোঁ। কিন্তু জন্তুকেইটাক দুখ দিব নোৱাৰি, বিকজ তেহেঁতি নাজানি ভুলবোৰ কৰে, জানি বুজি থৰি না কৰিব ন। এতিয়া মিকু আৰু এতিয়া মোৰ আজিৰ ভিডিঅ'ত চাগে আৰু এটা কিউট পাপি দেখিছে চাগে, চক' হয় তাৰ নাম। পাপায়ে ঘৰত চিম্পু গুচি গ'ল ন, যিমান হ'লেও মায়ে চিম্পু আৰু চিকুমিকুৰ লগতে সময় কটাই মেলি থাকে। আমি নাথাকোঁ ঘৰত, মইতো নাথাকোঁ, তো সেইকাৰণে পাপাও নাথাকে। তো সেইকাৰণে চিকুমিকুৰ লগতে সময় কটাই থাকে। সেইকাৰণে পাপাই মানে মাক ধুনীয়াকৈ চক' পোৱালি এটা আনি দিছে। চক' হয় তাৰ নামটো, মই দিছোঁ চক'। তো আপোনালোকে তাক দেখিলে চাগে, সি আমাৰ মানে চিম্পুৰ জেগাটোতো কোনো ল'ব নোৱাৰে, কিন্তু তেনেহ'লেও চিম্পুক মিছ কৰি থকা হয়। সেই চককে আমি মনত পেলাই মেলি চিম্পুকে মনত পেলাই মেলি চকৰ লগতে মায়ে ভালকৈ থাকিব, আমিও আছোঁ এইকেইদিন। তো ভাল লাগি আছে মনটো, আৰু সেয়াকে ক'বলৈ বিচাৰিলোঁ আপোনালোকৰ আগত। আৰু